বন্ধুসকল, ইয়াৰ আগৰ ভিডিঅ'ত আমি নিৰ্বাচন সম্পৰ্কে আলোচনা কৰিছিলোঁ। আজি আমি আলোচনা কৰিম ৰাজনৈতিক দল সম্পৰ্কে। এতিয়া চাওক, লিখা আছে ৰাজনৈতিক দল। গণতন্ত্ৰৰ এক অন্যতম অংগ হ'ল ৰাজনৈতিক দল। গণতান্ত্ৰিক পদ্ধতিৰে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ হ'লে ভোটাৰসকলে যিদৰে অপৰিহাৰ্য, ঠিক তেনেদৰে ৰাজনৈতিক দলসমূহ অপৰিহাৰ্য। বিশেষকৈ প্ৰতিনিধিমূলক গণতান্ত্ৰিক শাসন ব্যৱস্থাত ৰাজনৈতিক দলে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। এতিয়া বন্ধুসকল, যে গণতন্ত্ৰত যেনেদৰে ৰাইজ থকাটো বা মানুহ থকাটো, জনসাধাৰণৰ অংশগ্ৰহণৰ প্ৰয়োজনীয়তা আছে, ঠিক তেনেদৰে গণতান্ত্ৰিক ব্যৱস্থাটোত ৰাজনৈতিক দলৰ বিশেষ প্ৰয়োজন আছে। আৰু ইয়াত চাওক, এটা শব্দত লিখা আছে প্ৰতিনিধিত্বমূলক গণতান্ত্ৰিক শাসন ব্যৱস্থা। এতিয়া প্ৰতিনিধিত্বমূলক গণতান্ত্ৰিক মানে কি? এতিয়া আমি গণতন্ত্ৰ মানে জানো যে গণ মানে হ'ল জনসাধাৰণ, তন্ত্ৰ মানে হ'ল শাসন, অৰ্থাৎ গণতন্ত্ৰ মানে হ'ল জনসাধাৰণৰ শাসন। আৰু জনসাধাৰণৰ যিহেতু ডাইৰেক্টলি গৈ, ধৰক ভাৰতত 125 কোটি 130 কোটি জনসাধাৰণ আছে, তেওঁলোকে ডাইৰেক্টলি গৈ তেওঁলোকে চৰকাৰ চলাব নোৱাৰে। ডাইৰেক্টলি 125 কোটি মানুহ ওলাই গ'ল বোলে, গৈ বাজেট অধিৱেশন কৰিব, কিবা চেংচন কৰিব, কিবা কাম কৰিব, তেনেকৈতো দেশখন চলাব নোৱাৰে। সেইকাৰণে কি কৰে, জনসাধাৰণে তেওঁলোকৰ প্ৰতিনিধি পঠায় নিৰ্বাচনৰ যোগেদি। ইয়াৰ আগৰ ভিডিঅ'টোত মই কৈছিলোঁ, নিৰ্বাচনৰ যোগেদি তেওঁলোকে প্ৰতিনিধি পঠায় আৰু শাসন ব্যৱস্থাটো পৰিচালনা কৰে। আৰু ইয়াকে কোৱা হয় প্ৰতিনিধিত্বমূলক গণতান্ত্ৰিক শাসন ব্যৱস্থা। বন্ধুসকল, ইয়াত চাওক, জানি থোৱা ইয়াত কিবা এটা লিখা আছে, টোকাটো চাই লওক। ইয়াত লিখা আছে যে নিৰ্দিষ্ট নীতিৰ ওপৰত প্ৰতিষ্ঠিত একে আদৰ্শৰে অনুপ্ৰাণিত হৈ সাংগঠনিকভাৱে নাগৰিকসকলে যেতিয়া কোনো সংস্থা গঢ়ি তোলে আৰু সাংবিধানিক উপায়েৰে চৰকাৰ গঠন কৰাৰ প্ৰচেষ্টা চলায়, তেতিয়া তাক ৰাজনৈতিক দল বুলি কোৱা হয়। ইয়াত ৰাজনৈতিক দলৰ ডেফিনেশ্যনটো দিয়া আছে ধুনীয়াকৈ, যে ৰাজনৈতিক দলৰ তেওঁলোকৰ নিজস্ব এটা নীতি থাকে, তেওঁলোকৰ আদৰ্শ থাকে, আৰু সেই নীতি আৰু আদৰ্শৰে তেওঁলোকে ঐক্যভাৱে এটা সংস্থা গঢ়ি তোলে। আৰু তেওঁলোকে যি সংবিধানৰ গাইডলাইন আছে, নীতি নিয়ম আছে, সেই গাইডলাইন অনুসৰি তেওঁলোকে চৰকাৰ গঠন কৰিবৰ কাৰণে তেওঁলোকে যো-জা চলায়, প্ৰচেষ্টা চলায়, আৰু সেইটো হৈছে ৰাজনৈতিক দল। এতিয়া আমি চাম ৰাজনৈতিক দল কেইধৰণৰ থাকিব পাৰে বা কেই প্ৰকাৰৰ থাকিব পাৰে। ইয়াত চাওক, ৰাজনৈতিক দল আমাৰ দেশত চাব বন্ধুসকল, আমাৰ দেশৰ নিৰ্দিষ্ট আদৰ্শৰ ভিত্তিত প্ৰতিষ্ঠিত বহুকেইটা ৰাজনৈতিক দল আছে। তাৰে কিছুমান ৰাষ্ট্ৰীয় দল, কিছুমান আঞ্চলিক দল। কিছুমান আছে ৰাষ্ট্ৰীয় দল, নেশ্যনেল লেভেলৰ যিবিলাক দল আছে, যেনে BJP আছে, ভাৰতীয় জাতীয় কংগ্ৰেছ আছে। আৰু কিছুমান আছে আঞ্চলিক দল। আঞ্চলিক দল হ'ল একো-একোটা অঞ্চলক প্ৰতিনিধিত্ব কৰে। এটা ষ্টেটৰ পৰা যিসকল ষ্টেট লেভেলৰ যিবোৰ ৰাজনৈতিক দল আছে, সেইবোৰ হ'ল আঞ্চলিক দল। যেনে অসমত আছে AGP আছে, অসম গণ পৰিষদ, AJP আছে, তাৰপিছত ৰাইজৰ দল আছে। এইবিলাক হ'ল একো-একোটা আঞ্চলিক দল। আৰু BJP, কংগ্ৰেছ এইবিলাক হ'ল ৰাষ্ট্ৰীয় দল। এতিয়া আমি চাম যে ৰাজনৈতিক দল হিচাপে গঢ়ি তুলিবলৈ বা এটা আঞ্চলিক দল এটা ৰাষ্ট্ৰীয় দললৈ উন্নত হ'বলৈ কি কি ক্ৰাইটেৰিয়াৰ প্ৰয়োজন, ইয়াত ধুনীয়াকৈ লিখা আছে, চাব বন্ধুসকল। ইয়াত চাওক, এটা ৰাজনৈতিক দলে ৰাষ্ট্ৰীয় দল হিচাপে মৰ্যাদা লাভ কৰিবলৈ হ'লে নিৰ্বাচনী আয়োগৰ স্বীকৃতিপ্ৰাপ্তি হোৱাৰ উপৰি 3খন বা ততোধিক ৰাজ্যৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবৰ বাবে পঞ্জীয়নভুক্ত হ'ব লাগে। চাওক, এটা দল যদি ৰাষ্ট্ৰীয় দলৰ স্বীকৃতি পাব বিচাৰে, তেতিয়াহ'লে ইয়াৰ ক্ৰাইটেৰিয়া আছে কি? প্ৰথমটো হ'ল যে ইলেকশ্যন কমিশ্যনৰ দ্বাৰা ৰিকগনাইজ হ'ব লাগিব, আৰু তাৰোপৰি কি হ'ব লাগিব, 3খন
মিনিমাম 3খন ৰাজ্যত তেওঁলোকে নিৰ্বাচনত খেলিব লাগিব, প্ৰতিদ্বন্দ্বিতা আগবঢ়াব লাগিব, তেতিয়াহে তেওঁলোকে ৰাষ্ট্ৰীয় দলৰ স্বীকৃতি লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰে মই অলৰেডি কৈছোঁৱেই যে ৰাষ্ট্ৰীয় দল বা আঞ্চলিক দলৰ কথা ইয়াতে আকৌ লিখা আছে যে ৰাষ্ট্ৰীয় দলৰ ভিতৰত কিছুমান দল হ'ল ভাৰতীয় জাতীয় কংগ্ৰেছ আছে, ভাৰতীয় জনতা পাৰ্টি, ভাৰতৰ কমিউনিষ্ট পাৰ্টি, বহুজন সমাজ পাৰ্টি আদি। তাৰপিছত চাওক বন্ধুসকল, আৰু ৰাজনৈতিক দলবিলাকৰ একোটা নিজস্ব একোটা তেওঁলোকৰ লগো থাকে। আৰু ইয়াত চাওক ইয়াত ধুনীয়াকৈ লগোবিলাক দিয়া আছে। এইটো হ'ল পদুম ফুলৰ ছবি, এইটো হ'ল ভাৰতীয় জনতা পাৰ্টিৰ, তাৰপিছত জাতীয় কংগ্ৰেছৰ হাতৰ ছবি, তাৰপিছত ইয়াত চাওক হাতীৰ ছবি, এইটো হ'ল অসম গণ পৰিষদৰ। এনেকৈ প্ৰত্যেকটো দলৰ নিজৰ নিজৰ একোটা লগো থাকে বা একোটা তেওঁলোকৰ চিন থাকে, প্ৰতীক থাকে। তাৰপিছত চাওক বন্ধুসকল, ইয়াতে আঞ্চলিক দলৰ এটা ডিফিনেশ্যন ইয়াতে দিয়া হৈছে যে আনহাতে কোনো ৰাজ্যৰ আঞ্চলিক স্বাৰ্থত গুৰুত্ব দি অঞ্চলটোৰ আৰ্থ সামাজিক সাংস্কৃতিক বিকাশৰ উদ্দেশ্য আগত ৰাখি কিছুমান দল গঠন হয়। এই দলসমূহে যেতিয়া নিৰ্বাচন আয়োগৰ স্বীকৃতি লাভ কৰে তেতিয়া তাক আঞ্চলিক দল বোলে। তাৰ আঞ্চলিক দল বুলিলে কি বুজায় যে কিছুমান অঞ্চলৰ গুৰুত্ব, কিছুমান অঞ্চলৰ স্বাৰ্থত গুৰুত্ব দি সেই অঞ্চলটোৰ উন্নয়নৰ ওপৰত গুৰুত্ব দি কিছুমান তেওঁলোকে সামাজিক সাংস্কৃতিক উদ্দেশ্য আগত ৰাখি যিবোৰ দল গঠন হয় সেইবোৰ হৈছে আঞ্চলিক ৰাজনৈতিক দল। বন্ধুসকল, ইয়াতে কিছুমান আঞ্চলিক দলৰ নাম উল্লেখ কৰা আছে। চাওক অসমত অসম গণ পৰিষদ, আকালি দল আছে পাঞ্জাৱত, তাৰপিছত তেলেগু দেশম পাৰ্টি আছে অন্ধ্ৰপ্ৰদেশত। গতিকে বন্ধুসকল, ৰাজনৈতিক দলৰ ওপৰত এইখিনি আছিলে ভিডিঅ'টো, ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।